নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেকৈ মানে এখন স্কুটিখন লৈ লৈছোঁ আৰু এইপিনে বেগ আছে। মই মাৰ ঘৰত থকা প্ৰায় 20 দিনেই হ'ল। আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। তাকে মই বাটত অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এতিয়া চৰাইদেউৰ সাপেখাতিৰ পৰা যাবলৈ ওলাইছোঁ কাৰ্বি আংলং ঠিক নহয়, গোলাঘাটৰ আৰু কাৰ্বি আংলং সীমাতে আছে, ভিতৰকালিয়নী বুলি কয়। তালৈ যাবলৈ ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। এতিয়া মাৰ ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ। ওলাই আহি এনেকৈ কেঁচা ৰাস্তা দিয়ে যাব লাগিব আৰু পূৰা কুঁৱলী পৰি আছে, ভালদৰে একো নেদেখিয়ে। তাকে অকণমান সোনকালে যাম বুলি ভাবিছিলোঁ, যিহেতু বহুত কুঁৱলী পৰি আছে সেইকাৰণে যোৱা অকণমান দেৰিয়ে হৈছে। লাহে লাহে গৈ থাকিম, যিহেতু ইমান দূৰ ৰাস্তা যাবলৈ ওলাইছোঁ। তাৰ কাৰণে অকণমান সোনকালেই ওলাই আহিছোঁ। এতিয়া 7টা বাজিবলৈ হ'ল। ময়ো গৈ থাকোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাই থাকিব আৰু মোৰ সৈতে আপোনালোকো মোৰ যাত্ৰাৰ সমভাগী হ'ব। এতিয়া আহি নাজিৰা পাৰ হৈ আহিলোঁ। এতিয়াও পূৰা কুঁৱলী পৰি আছে। 8টা বাজি গ'ল। কুঁৱলীত একোৱেই দেখি পোৱা নাই ভালদৰে। তথাপিও লাইটটো জ্বলাই ডিফাৰ মাৰি লাহে লাহে আহি আছোঁ। এতিয়া আৰু এনেকৈ লাহে লাহে গৈ থাকিম। ইফালে চাওকচোন, পূৰা কুঁৱলী পৰি আছে, আন্ধাৰ হৈ আছে। মই এইবোৰ গোটেই তিতি গ'লোঁ কুঁৱলীত। চাওকচোন কেনেকৈ ইমান আন্ধাৰ কুঁৱলী পৰি আছে, অকল ৰাস্তাটোহে ধুনীয়াকৈ দেখি আছে। এতিয়া আহি তিতাবৰ পাবলৈহি হৈ গ'ল। মৰিয়নি পাৰ হৈ আহিলোঁ আৰু চাহ একাপো খাই দিলোঁ, যিহেতু ঠাণ্ডা লাগি আছিলে। আজি বতৰটো ৰ'দ উলিওৱাই নাই। মাজতে আমগুৰি পাৰ হৈ অকণমান ৰ'দ উলিয়াইছিলে, ভাবিছিলোঁ ৰ'দটো দিব, গৈ ভাল লাগিব, কিন্তু নাই। এতিয়া আকৌ বতৰটো এনেকৈ ডাৱৰীয়া কৰি আছে, একেবাৰে ঠাণ্ডা পৰি আছে। ঠাণ্ডা বতৰ যিহেতু। এতিয়া আহি ইয়াতে অকণমান দেৰি ৰৈ লওঁ, তাৰপিছতে আকৌ যাম, যিহেতু বহুতডোখৰ যাবলৈ আছে এতিয়াও। চাহ বাগানৰ মাজত ৰৈ আছোঁ দেই। এতিয়া বাজিলে 12:15 আৰু মই তিতাবৰ পাৰ হৈ আহিলোঁ। গোলাঘাট পাওঁ হৈছোঁ আৰু কমাৰবন্ধা পালোঁহি তিতাবৰ মানে। ইয়াতে যিহেতু অকণমান ৰ'দটো উলিয়াইছে, দেখিছে নহয়, ৰ'দটো উলিওৱাৰ কাৰণে ভাবিলোঁ অকণমান ৰ'দত লৈ লওঁ, তাৰপিছতে আকৌ লাহে লাহে গৈ থাকিম। যিহেতু গোলাঘাট পালোঁহি আৰু ইমান টেনশ্যন ল'ব নালাগে আৰু অকণমান দেৰি গ'লেই ঘৰ পামগৈ। আপোনালোকক দেখুৱাই নহ'ল। অকণমান যিহেতু ৰ'দ দিছে, মই তাকেই পথাৰৰ ওচৰতে ৰৈ পিনে ৰ'দটো লৈ লৈছোঁ। মুকলি ঠাই আছে আৰু স্কুটিখন তাতে ৰখাই থৈ দিছোঁ। ওচৰৰ জেগাতে ঠাণ্ডা হৈ থাকক স্কুটিখন। আৰু লগতে ওচৰতে বগৰী গছ এজোপা আছে দেই। মই বগৰী এটামান খাম আৰু অকণমান পকিবলৈ হৈছে। এইফালে পূৰা পথাৰ। এতিয়া বাজিলে 1টা। ফাইনেলি পালোঁহি গোলাঘাট পাৰ হৈ আহিলোঁ আৰু বেছি দূৰ নাই, যিহেতু বেছি লাহে লাহে গৈ থাকোঁ। অৱশেষত আহি ঘৰ পাবলৈহি হৈছে আৰু 3 কিলোমিটাৰমান আছে। এইডোখৰতে অকণমান গছ আছে ৰাস্তাটোৰ দুই কাষে। সেইটো কাৰণে পৰিৱেশটো ধুনীয়া হয়। তাতে মই ভাবিলোঁ অকণমান ৰৈ আপোনালোককো গছ-গছনিৰ পৰিৱেশটো ধুনীয়া পৰিৱেশটো আপোনালোককো দেখাই দিওঁ। ইমান ধুনীয়া লাগিছে, সেইকাৰণে ৰৈ দিলোঁ। এনেকৈ ৰাস্তাৰ কিনাৰত গছ থাকিলে ইমান ধুনীয়া লাগে নহয়নে? কিন্তু গছ থাকিলে ৰাস্তাবিলাক সোনকালে বেয়া হয়। ধুনীয়া লাগে কিন্তু সোনকালে বেয়া হয়। ইমান ধুনীয়াকৈ চাওকচোন, এইফালেও আছে, ইমান ধুনীয়া লাগিছে। আৰু ৰাস্তাটো এনেকৈ আহি আছোঁ আৰু লাহে লাহে। বাচন্তীখনে মোক লগ দিছে। ইমান দূৰ 190 কিলোমিটাৰ হ'ব আৰু 89-90 তেনেকুৱাই হ'ব। মই এতিয়া
আহি ঘৰ পাই গ'লোহি। এতিয়া আকৌ ভাত পানী খাই আজৰি হ'লোঁ। ওচৰতে সকাম এখন আছে, আকৌ তাত লৈ যাওঁ বুলি ওলাই আহিছোঁ। আমাৰ ইয়াত যিহেতু কলপটুৱাত ভাত খোৱাৰ নিয়ম আছে, সেইবাবে কলপটুৱাত ভাত খাবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে।